এতিয়া শিক্ষিতৰ সাংবিধানিক স্বীকৃতি লাগে, সেন্ট্ৰেল গভৰ্ণমেণ্ট ফান্ডিং লাগে ডেভেলপমেণ্টৰ কাৰণে, প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে যাব। খুবা 10খন জিলাত হৈছে, ভৱিষ্যতে গোটেই অল অসমত হ'ব, কিয় নহ'ব? জোনাই চিমেণ্ট চাপৰিত 3 মিচিং জাতীয় সংগঠনৰ যৌথ কাৰ্যনিৰ্বাহ সভা সম্পন্ন। ঐক্যবদ্ধ হৈ থকা জাতিটোক খণ্ড বিখণ্ড কৰিব বিচৰাসকলক সকিয়নি। অতি শীঘ্ৰে মিচিং জনজাতিক ভাৰতীয় সংবিধানৰ ৬০ অনুচ্ছেদৰ অন্তৰ্ভুক্ত কৰা আলি আই লিগাঙক ৰাজ্যিক চৰকাৰী বন্ধৰ দাবী উত্থাপন কৰে 3 মিচিং জাতীয় সংগঠনে। অসমৰ দ্বিতীয় বৃহৎ ভূমিপুত্ৰ মিচিং জনজাতিৰ জাতীয় ছাত্ৰ সংগঠন TMPK, MMK, TMMK, জোনাই আৰু চিলাপথাৰৰ জিলা কমিটিৰ বিশেষ যুটীয়া সম্প্ৰসাৰিত কাৰ্যকাৰী সভা অনুষ্ঠিত হয়। সহস্ৰাধিক লোকৰ উপস্থিতিত TMPKৰ জোনাই আৰু চিলাপথাৰ জিলা সমিতিৰ সভাপতি ক্ৰমে সঞ্জয় কুম্বাং, ৰাজীৱ দলেৰ যৌথ সঞ্চালনত চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সভাত ভাৰতীয় সংবিধানৰ ৬০ অনুচ্ছেদৰ অধীনত মিচিং স্বায়ত্তশাসিত পৰিষদক অন্তৰ্ভুক্ত কৰা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে এই সভাত অসম চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে জাতিটোৰ জাতীয় উৎসৱ আলি আই লিগাঙৰ বাবে মিচিং জনবসতি অধ্যুষিত 10খন জিলাত আৰু বাকী জিলাত ৰেষ্ট্ৰিক্টেড বন্ধ হিচাপে ঘোষণাৰ বাবে সভাই বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ আদৰণি জনোৱাৰ সন্দৰ্ভত আলোচনা কৰি সভাই আগন্তুক দিনত মিচিং ভাষাক মিচিং মাধ্যম হিচাপে আৰু জাতিটোৰ জাতীয় উৎসৱ আলি আই লিগাঙক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰোৱাৰ দাবীত সংগঠনকেইটাই ধাৰাবাহিকভাৱে কৰি আহিছো আৰু আন্দোলনৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি এক প্ৰস্তাৱ গৃহীত কৰি ঘোষণা কৰা হয়। লগতে বৰ্তমান আছামে জাতিটোৰ জাতীয় উৎসৱ আলি আই লিগাঙত চৰকাৰে ঘোষণা কৰা বন্ধৰ বিপক্ষে যি পন্থা হাতত লৈছে তাক লৈ আজিৰ সভাই তীব্ৰ ভাষাৰে সমালোচনা কৰি তেনে পন্থা লোৱা চামক সকীয়াই দিছে যে তেনে কাৰ্যৰ পৰা আঁতৰি যাবলৈ। ইপিনে এই চামটোৱে একতাৰ ঐক্যবদ্ধ হৈ থকা মিচিং জাতিটোক খণ্ড বিখণ্ড কৰি ভাগ ভাগ কৰিবৰ বাবে এক ৰাজনৈতিক ষড়যন্ত্ৰহে বুলি সভাই কয় আৰু সেই ষড়যন্ত্ৰকাৰী বৃন্দক চিহ্নিত কৰি ৰাখিবলৈ কোৱা উপৰিও তেনে শক্তিৰ কথাত পতিয়ন নাযাবৰ বাবে সভাই জাতিটোৰ প্ৰতিগৰাকী লোকক আহ্বান জনায়। মুহূৰ্ততে আমি হলো ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ প্ৰস্তুতিটো প্ৰক্ৰিয়াটো চৰকাৰে হাতত ল'ব লাগে বুলি গোচৰ দাবী উত্থাপন কৰিছোঁ। আৰু নলম এটা কথা জনাব বিচাৰোঁ, এই 10 দিনৰ ভিতৰত অসম চৰকাৰৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত যি 100জন ডেলিগেটে এইবাৰ আলোচনাৰ কাৰণে যাম কাগেক চুয়ে পায় দেশ পাগল উপনাম কামা দুটামক পাগল দুইটাই কথা আছে। এটা হৈছে চৰকাৰ সে লুকুত লুচাৰ পৰা লাগি থাক যে সে মিচিং অটোনমাস কাউন্সিল সে কনস্টিটিউশনাল গ্যারান্টি নাই লুটাকম বা 6 শিডিউল নাই লুটাকম যি নামেৰে নহওক কিয় সাংবিধানিক সুৰক্ষা থকা স্বায়ত্ত শাসন কাপা বিতৰণ চৰকাৰে লুকুত লুচাৰ পৰা লাগি থাক না এটা কমজন দিয়ে। 2 নম্বৰ আবন্ধা হৈছে যে আজি আলি আই লিগাঙক দিনাখন মাত্ৰ 10খন ডিষ্ট্ৰিক্টক বন্ধ দিয়াক লৈ মিচিং ৰাইজ সন্তুষ্ট নহয় আৰু সেইকাৰণে সেম ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবনে নকৰে এজেঞ্চিৰ লুকুলুচাৰ্ট এই দুটা মেইন কথাই চৰকাৰে এই দুটাই মেইন চুপাক আৰু বেলেগ কথা ক'ব লগা নাই। আৰু সেইকাৰণে কোম্পা সতীৰ্থ কোম্পা এতিয়াৰ মুহূৰ্তত আমাক মেনুপুলেট কৰিবৰ কাৰণে বহুতে চেষ্টা কৰিব। TMPK, MMK, TMMK সংগঠন এটা বিশাল সংগঠন, কেডাৰবেছ সংগঠন, সংগঠনৰ যি এটা নীতি নিয়ম আছে অসম কোনো সংগঠনে তেনেকুৱা নিৰ্দিষ্ট ডিসিপ্লিন মেইনটেইন কৰি পেলাই সংগঠন নকৰে। সেইকাৰণে আমি বাহাদুৰি মাৰিব পাৰোঁ। সেই সময়ত সচেতন মিচিং নাগৰিক ক'ত আছিলে? অন্তৰ্ভুক্ত কৰিব লাগে না কেবিনেট সাব কমিটি গঠন দিয়ে না প্ৰপোজাল কেইটামান আগুৱাই নি আজিৰ পৰ্যায়ত লৈ অহাৰ প্ৰচেষ্টাটো এই সচেতন মিচিং নাগৰিক ফেচবুক আমাক মানুহ সকলো নোৱা
মিচিং ভাষাত মিডিয়াম ইনষ্ট্ৰাকশ্যন কৰিব লাগে দৌলুলা মিচিং গাঁৱত মিচিং স্কুল খুলি দিয়ক মিচিং মাতৃভাষাত পঢ়াব লাগে না এই দাবী উত্থাপন কৰি আজি আগুৱাই গৈ কিতাপ প্ৰিণ্ট হয় অহা মাৰ্চৰ ভিতৰত মিচিং গাঁৱত মিচিং স্কুল খুলি দিয়ক হলুক স্কুল খুলি দিয়ক মিডিয়াম ইনষ্ট্ৰাকশ্যন আৰম্ভ কৰাৰ প্ৰচেষ্টা চলি আছিলে কিন্তু এই প্ৰচেষ্টা ভৰক নৰব মন্ত্ৰী দুজন সকল নোৱা কাপিলি তোমাৰ গমেশ্বৰ পেগুল মন্ত্ৰী দূৰৰ কাপিলি তোমাৰ কংগ্ৰেছ দিনক সুমিত্ৰা পাত্র মন্ত্রী ভিতর কাপিল তোমার কংগ্রেস দিনক রাজীব লোচন পেগুল মন্ত্রী ভিতর কাপিল তোমার রানীগড় ওপর কেন্দ্রীয় মন্ত্রী থাকলে কিয় নকরিলে ডক্টর রনুজ পেগু মন্ত্রী আছে এতিয়া প্রক্রিয়াবোৰ হৈ আছে 2 বছৰ পাৰ হৈছে এতিয়া প্ৰক্ৰিয়াবোৰ ফাইনেল কৰাৰ পৰ্যায়ত আছে Let us be logical. Congress सरकार हुआ भारत স্বাধীন हुआ 75 বছর পার হল মিছিল আলো এনপা কংগ্রেস ইতনে মিছিল হু পাকসিন কংগ্রেস এনে মুজিল কে ভূত দে মলম তুক্ত গঞ্জে তুবিও লা মালা জিন্দা কনা কংগ্রেস এনে তুক দাপা লাগতে এনপা কংগ্রেস এনে ইতনে মিছিল কিন্তু এই কংগ্রেস সরকারগুলোর দিনত একটা জেলাত অফিসিয়াল বন্ধ ঘোষণা করা নোৱাৰিলে আলিয়া লিগাঙৰ নামত একটা জেলা কোন ক্যাবিনেট মতকা একটা ডিস্ট্রিক্ট ল আলিয়া লিগাঙক অফিসিয়াল বন্ধ দিব লাগে না ঘোষণা ইমলা তোমাক কংগ্রেস সরকারক এমএলএ মন্ত্রী দিব টিএমপি কে ডিমান্ড করি সংগ্রাম করি মই পাছত রাখো 2003 নে 4 চন্দ আৰু অফিসার को জমাই হেমাজি লো আলিয়া লিগাং বন্ধ দিব লাগে লোকেল হোল্ডিয়াম নামৰ ডিমান্ড লো সাকে ডিসি रो अनु डीसी का अरे वही ऑफिसर टाउन में आलिया लिगांग ये क्या है और ऑफिसर के कपड़े ऑटोकॉ लुबियों ना ये लोग का क्या होता है वो थोड़ा नाच गान करेगा और वो थोड़ा गाहरी मांस खाएगा पोंग खाएगा और कुछ ऐसा नाच गाना करता है जिसे लोग तो ओ अपोंग खाने के लिए गाहरी मांस खाने के लिए नाच गाना के लिए क्यों ऑफिस बंद होगा नहीं देगा नहीं देगा हम लोग युद्ध मोला आंदोलन मोला मतोका 2003 सन दफ्तरन जुआ बছর লখিমপুরত বন্ধ লাগে লোকেল হললে লাগে না ডিসি অফিস দে টিএমপি কে ঘেরাওলা মোর লিডার কে জেল আপন লিখা হয় নিমো আচ্ছা গাই গাই তো মানছু না কংগ্রেস ইনা ত্রিকমটি ইনা কাপাই ইনা অত কামান কইদে গাই গাই বের মানদু না নরম সরকার কে দুদর নরম মন্ত্রী কে দুদর কাপিল তোমার রাখে দে মুপাতে হর সরকার সে ক্যাবিনেট ডিসিশন প্রথমবার মিসিং ইতিহাসত লইছে আর 10 খন মিসিং অধ্যক্ষিত জেলা হলিডে ঘোষণা করেছে লোকেল হলিডে নয় হলিডে 10 খন জেলা মামা মোলা বাবা और शांति भाई चला मा अम्मा मांगने न पर भी मा हो पक्का काउंसिल से ना मा शिक्षित ले मा हम कपिल लाइन कुटुंब साहब कबाब तो या काउंसिल ताकि ना बंदा अरे সংগ্রামৰ প্ৰক্ৰিয়া কেনেকুৱা নহয় ন সংগ্ৰামৰ প্ৰক্ৰিয়া পৰ্যায় কমে प्रथम काउंसिल तारपिছত बाउंड्री हल तारपिছত সমষ্টি হল तारपिছত ইলেকশন হল ফান্ডিং প্যাটার্নবোৰ ঠিক ঠাক কৰাৰ প্ৰয়োজন আছিল এতিয়া শিক্ষিত সংবিধানিক স্বীকৃতি লাগে সেন্ট্রাল গভর্নমেন্ট ফান্ডিং লাগে ডেভেলপমেন্টৰ কাৰণে প্ৰক্ৰিয়া পৰ্যায় কমি যাব খুব 10 খন জিলাত হৈছে ভৱিষ্যতে গোটেই অল আসামত হ'ব কিয় নহব अरे और तुम गे ना सरकार करें नो टीएमपी के से गे पुरान ना माने कुछ से जिंदगी लो मकबान करी दे तब गे गान दुना सरकार और जिंदगी लो कांग्रेस सरकार चलाई गेला लो पॉइंट तक ना একটা জিলা তো বন্ধ ঘোষণা কামান ইমান করি দে কংগ্রেস কে কাপ জলরা কান দুনা আনি না योवा मलकोन जुनाइते मुलागाबुर इंदोमी कोनोटा मुलागाबुर
যার যার আমি লেনার্দন জয়মতী